দিবাচোন ভালকে কয় ভিডিঅ'টো মই এটা ভিডিঅ' কৰি আছোঁ এইটো ভিডিঅ' কয় এই ভিডিঅ'টো দিবাচোন দেই ৱেলকাম বেক মাই চেনেল। আজি মই উপস্থিত আছোঁ ভীমপৰা মাথাউৰি ছিগা অংশত। বৰ্তমান আপোনালোকে গম পাইছে কালি মাথাউৰিটো আমাৰ প্ৰায় 100 মিটাৰমান ছিগিলে। বৰ্তমান আজি তাৰে কিছুমান অংশ দেখুৱাবলৈ আজি এই ভিডিঅ'টো বনাইছোঁ। তাৰে কিছু অংশ এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব। ব'লক। কালি ছিগিলে এই অংশত, কিন্তু বৰ্তমান এতিয়া খহনীয়া গৈ বহুত আগত ধৰিছেগৈ। একদম আগত এই আপোনালোকে দেখিবলৈ পাইছে, মই জুম কৰি দিছোঁ। এই অৱস্থাত গৈ খহনীয়া এতিয়া বৰ্তমান ৰুদ্ৰৰূপ লৈছে। তাত বহুত খহনীয়া হৈছে। আৰু এয়া আগতে ইয়াত এটা তিনিআলি আছিলে, এতিয়া বৰ্তমান নাই। এয়া পানী আপোনালোকে দেখিবলৈ পাইছে তেলীয়া পথাৰৰ কিছু অংশ। ইয়াত আগতে বহুত ঘৰ আছিল, বৰ্তমান এতিয়া এটাও ঘৰ নাই। চব ভাঙি চিঙি নিৰাপদ জেগালৈ লৈ গৈছে। মানুহৰ এনেকুৱা হাৰাশাস্তি হৈছে। ব'লক মেইন খহনীয়া আপোনালোকক দেখুৱাওঁ। এইটো কিমান ডাঙৰ পাত আপোনালোকে দেখিবলৈ পাইছে। এই সোৱণশিৰি মাথাউৰি ছিগি এনেকুৱা এটা পৰিস্থিতি আপোনালোকে দেখা পাইছে। এইবোৰ পানী বৈ আছে, মাথাউৰি ছিগি ৰাস্তাৰ ওপৰেদি পানী বাগৰি এতিয়া বৰ্তমান গাঁও অঞ্চললৈ সোমাব ধৰিছে। এইবোৰ পানী গৈ আছে ভীমপৰা মাথাউৰি ছিগি। ইয়াৰ ৰাস্তাৰ ওপৰেদি পানী বাগৰি গৈ আছে। বৰ্তমান এনেকৈ সোমাই থাকিলে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনালোকে দেখিছে এইবোৰ মানুহ অহা যোৱা কৰি আছে এনেকেই। এইবোৰত এই দুঠাইত তিনি ঠাইত ছিগি পেলাই পানী অহা যোৱা কৰি আছে। এনেকৈ গৈ থাকিলে প্ৰায় 32খনমান গাঁও বানপানী কবলত পৰিবগৈ। বহুত পানী বৰ্তমান ভিতৰলৈ সোমাই গৈ আছে এতিয়ালৈকে। এই দেখিছে আপুনি, এইটো কিমান এটা ডাঙৰ হেৰি, এইটো পানী গৈ আছে। বহুত স্পীডত গৈ আছে। সেইফালে বাৰু বান্ধ দি আছে, বস্তা কেইটামান দি আছে সেইফালে। এই দেখিছে এনেকৈ মানুহবোৰ অহা যোৱা কৰি আছে। বৰ্তমান এইবোৰ নদীৰ পানী। হয়, আপোনালোকে দেখিবলৈ পাইছে সোৱণশিৰি পাৰত এয়া ৰাইজ আহি একত্ৰিত হৈ ইয়াতে বিভিন্ন ধৰণৰ কাকতি ঘোষা নাম গাইছে। আৰু ইয়ালৈ নিউজ লাইভ DYK আদি কৰি বহুতো চেনেল অহা দেখা গৈছে। তাৰে কিছু অংশ আপোনালোকক দেখুৱাওঁ, ব'লক। তেওঁলোকে ভৰসা কৰিছে ভগৱানৰ ওপৰত, আৰু সেইকাৰণে সোৱণশিৰিত আজি তেওঁলোকে ফূৰ্তি কৰি জনাইছে যে সোৱণশিৰি যাতে ক্ষান্ত হয়, এই গৰাখহনীয়াৰ যি প্ৰবল ৰূপ, এই ৰূপ যাতে নোহোৱা হয়, যাতে শান্ত হয় সোৱণশিৰি, তাৰ বাবেই ভগৱানৰ ওচৰত তেওঁলোকে চকু মেলি চাই যাতে মামাই আমাক সহায় কৰিব লাগে, সেয়াই আমাৰ প্ৰাৰ্থনা। আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নমস্কাৰ।